যাওঁ মৰ্ণিং ৱাকটো কৰি আহোঁগৈ। মৰ্ণিং ৱাক মানেনো কি আৰু মানুহবোৰ নথৈ কাৰ আগত কি বস্তু আছে চাই আহিব পাৰিম। সেইজনী ফাগুনীয়ে হাগনি তাই সেইদিনা মোক নগাৰলৈকে দালে, মই বেলেগ ক্লাছ পালোঁ আকৌ। আজি কিন্তু তাই মই টকলা কাটি আহিম। এই গুণাই ল মই বেলেগ বস্তু আকৌ। আজি মই বস্তা এটা আৰু নলাকতে খালি যাম। ফাগুনীক আজি মই বজাই দিম আৰু। পিছে এজনী ফাগুনীজনী যিহে দাং কাটি মই সোনকালে পাকটো মাৰিবগৈ লাগিলে। বৰ জল্দি উঠিব পাৰে এজনী, বৰ চাৰ বস্তু। ক'ত ওলালি অ' গুণাধৰ? বৰ ৰাতিপুৱাই ওলালি, ক'ত যাওঁনো? মৰ্ণিং ৱাক বুলি যে কয়, কেতিয়াবা শুনিছ? আইও মৰ্ণিং ৱাক কাৰ মুখত শুনিলি? বা আজিকালি মৰ্ণিং ৱাক কৰিবলৈ যাওঁ নেকি তই? আয়াও ইংলিছতে ক, ফিটটো হ'লে নেৰিলি। মোক কি ইমান সদকা মদকা পাইছ নেকি? মই যেতিয়াই মন যায় তেতিয়াই মৰ্ণিং ৱাক কৰা মানুহ। কেতিয়াবা ৰাতিপুৱা হ'ব নাপালে ৰাতি 10টা 11টাতো কৈ দিওঁ। এনেই ফিগাৰটো কেনেকুৱা দিছে এইকেইদিন? ফিগাৰ বনাইছে কিন্তু দেই। চকু একদম 2 হাতমান ভৰাই দিছোঁ আৰু ভিতৰলৈ ৰাতি ৰাতি মৰ্ণিং ৱাক কৰি। আচলতে ৰাতি খেপিটি থাকোঁতে কিমান বা দেৰি হয় নাই? ৰাতিপুৱাই টেমাটো গৰম নকৰিবি আকৌ। কিহক খেপিটি থকা কথা কৈছ? মোক চুৰ বুলি ডাইৰেক্টলি কবি, কিন্তু ইনডাইৰেক্টলি নকবি। হাতত যিহকে পাম তাকে মাৰি পঠাই দিম আকৌ। এতিয়া ইনষ্টাৰ ৰিল কেইটামান বনাই ল'ব লাগিব পাই, নহ'লে দেৰিলৈকে থাকিলে আকৌ ডাটাখিনি শেষ হৈ যাব নহয়। ক'ত বনালে ভাল হ'ব বাৰু? যিমানে যি নহ'লেও কিন্তু বেকগ্ৰাউণ্ড চিনটো ভাল লাগে আকৌ। আমাৰ ফাগুনী খুৰী হাগনি বাৰীখন আছে নহয়, তাতে বনাব লাগিব আজি পাই। ভাল কোনটো গানত বনালে ভাল হ'ব বাৰু? এতিয়া ট্ৰেণ্ডত কি চলিছেনো? হেৰিটো বনাম আকৌ। বাচ্চা আৰু এজনী জেকমিন ফাৰ্নাণ্ডেজ আছে যে, মে পানী পানী হৈ গই, সেইটোকে বনাম আৰু। এতিয়া সেইটোত ভিডিঅ' বনাবলৈ হ'লে আগতীয়াকৈ হুক ষ্টেপটো শিকি ল'ব লাগিব নহয়। নেজানিলে আকৌ নিমিলিলে লাজেই পাম নহয়। ৱাও, গাৰ্ডেনখন ইমান ধুনীয়া হৈ আছে। ৰিলছ বনাবলৈ একদম পাৰফেক্ট প্লেচ আৰু। ফাগুনী বাই কিন্তু মজা কাম কিছুমান কৰে দেই। এনেই মানুহজনী কৰা নিচিনা লাগে বাৰু। ইহঁতৰ ঘৰচোন পাচলিবোৰে ধুনীয়া বুলি ভাবিছিলোঁ। ইহঁতৰ ঘৰচোন ডায়মণ্ড এটাও আছে। এইটোকে উঠাই দিওঁ নি আকৌ? হেত ভাবিয়ে মনটো কিবা বালিয়া বালিয়া লাগিছে। এইজনী ফাগুনী জীয়েকে হ'ব লাগিব। বৰ মৰম লগাজনী অ'। যাওঁ নেকি ওচৰলৈ? চাল এটাকে পেলাই থৈ আহিম। নামটোও সুধি থৈ আহিব পাৰিম আৰু। মোৰ নিচিনা জোঁৱাইকেইটা পালে ফাগুনী সেইখন কপালেই বুলিম আৰু। বেছিয়ে ভাবি দিছোঁ নি বাৰু? নাই, এতিয়া গুচি যোৱাই ভাল হ'ব। এইজনী আকৌ দেখি পাবলৈ হ'লে ফাগুনীক লগাই দিব নহয়। পলোৱাই ভাল আৰু, পাছবেলাকে বস্তা এটালৈ আহি যাম আৰু। বোলো ফুলৰ বাইদেউ, বগী, চুনু বেটি, ভাত বাঢ়িলোঁ, খাই লোৱাহি। আৰু কলি, তয়ো খাই লহি। ফাগুনী, ভাতবিলাক সকলোৱে ৰুমে ৰুমে পঠিয়াই দিয়া। এই ফুলৰ বাইদেউ ঘৰ এইটো কথাই মই বুজি নাপাওঁ। ভাতকেইটা বনাওঁ, কোনেও খাবলৈ নাহে ডাইনিঙত। চবেই ৰুমে ৰুমে খাব। এইবোৰ কেনেকুৱা কথা আৰু? চবেই লগে খালেহে কিমান ভাল লাগে। আগতে আমি মজিয়াত বহি পিনি ইমান মজাকৈ খাওঁ ঘৰত। মোক আকৌ আমাৰ মায়ে তই বুলি মাতে আকৌ সদায়। কিন্তু বগী বাহঁতক আকৌ তুমি বুলি কয় আৰু। ঘৰতেনো বাৰু নিজৰ মাজনীয়ে বগা কলা চাব লাগেনে? হ'ব, এনেকৈ থাকিম আৰু। কলা মানুহ কি কৰিমনো? ফেয়াৰ হেণ্ডচাম লগাইছোঁ, বগা নহয়চোন। হ'ব এতিয়া, ভাতকেইটা দিছে, খাই লওঁগে। ঐ, তোক যে ভাতকেইটা খাবলৈ মাতিলো দেহতকে দেৰিকে তই ওলাওহি। কি কৰি থাকনো ৰুমত? কি কৰি থাকনো? থাকো আকৌ ইটো সিটো কৰি পেলাই। কি বগী বাহঁতে চবে খাই ৰ'লি নি? আৰু যে তই সদায় মোক অকল খেচখেচাই থাক আকৌ। এনেই মনটো অকণমান বেয়াও লাগে, ক'বহে নোৱাৰো। কি অকল খেচখেচাই থকা কথা কৈছ? কমেই আকৌ মাকজনীয়ে, ভালক বুলিহে কওঁ। হ'ব, খাই ল এতিয়া। বগীহঁতক দেখা নাই ভাল ভাল বস্তু খাই ইমান স্মাৰ্ট হৈছে? তোকোচোন সেইবোৰে দিওঁ, তয়ো হচোন। আজিলৈকে নিজৰ ছোৱালীজনীকো চিনি নাপালি। এই কলি অকণমান বেলেগ বস্তু। দেখা নাই মোৰ মাথাটো কিমান ডাঙৰ। মই পিছত এনেকুৱা স্মাৰ্ট আৰু টেলেণ্টেড হৈ যাম নহয়, তই আকৌ মোৰ কথা কৈ আমনিয়ে পাই যাবি আৰু। হ'ব বৰ, আগতীয়াকৈ হৈ দেখুৱাচোন। পিছত হ'লেহে গম পাবি। তেতিয়া আকৌ তই ৰ ক'লেও মই নৰওঁ আকৌ। হ'ব, তোৰ এইবোৰ শুনি আমনি লাগিলে আৰু মোৰ। আচলতে মোৰ এই গধুৰ কথাবোৰ মায়ে লোদেই ল'ব নোৱাৰে বোলা। মোৰ এনেই মাথাটো চাই আকৌ CID ব্ৰাঞ্চত চাকৰি কৰি থকা ভাল হ'ব বোলা দেই। এই ফাগুনীজনী মুখখন বৰ চাই যদিও মৰমো লাগে আকৌ। তাই খেতিটো কৰি থোৱাৰ কাৰণে যেনিবা আজি মোৰ বিজনেছটো চলিব আৰু। তাই মূল্যটো মই বুজো আকৌ। মোৰতি তাইহে মোক নুবুজে। অকল লগাত এখন চিনি পায় অ'। এনেকুৱা ধুনীয়াকৈ লহপহকৈ বাঢ়ি অহা পাচলিবোৰ দেখিলে মোৰ নিচিনা গবাত চোৰটো বাৰু কেনেকৈ ঘৰত হাত সাৱটি বহি থাকে। উঠোতে বহুতে শুওঁতে খাওঁতে অকল এই গাৰ্ডেনখনকে মনত পৰি থাকে। লোকৰ আকৌ পেয়সীলে মনত পৰে। মই আকৌ সেইবোৰ পেয়সী চাগি নাই যে। এতিয়া দেৰি কৰি লাভ নাই। পটাপট বস্তুকেইটা চিঙি বস্তাত ভৰাই পলাব লাগিব।
নহ'লে আকৌ ফাগুনে দেখিলে মোৰ অৱস্থা বৰ বেয়া কৰি দিব আজি। এইটো কোন আকৌ? ঐ ফাগুন, কি কৰিছা? ৱাহ, চিঞৰিবলৈ আহিছিলে কোন আহি পালেহি আকৌ। ঐ তই সেইটো হয় নাই? অথনি যে আমাৰ বগী বাইক জুমি জুমি চাই আছিলি, মানে লাইন মাৰিছিলি, তই হয় নাই? কি তহঁতৰ গোটেই গোষ্ঠীটো এনেকুৱা নি? অকল লোকক যে ডাউট কৰিব জানো, মানে সন্দেহ কৰিব জানো? মই তহঁতৰ বাৰীখনত গৰু এটা সোমাইছিলে খেদিবলৈ আহিছিলোঁ। এইটো নিচিনা ইমান মানৱীয়তা গুণ থকা মই মানুহ আজিলৈকে লগেই পোৱা নাই। আমাৰ বাৰীত গৰু সোমাইছে, তই খেদিবলৈ আহিছ নে? কোন? তোকতো চিনিয়ে নাপাওঁ। সেইটোৱে কথা, আজি চিনি পালিতো। মোৰ গোটেই ওপৰৰ পৰা তললৈকে মানৱীয়তা গুণে পোত খাই আছো মই। হ'লেও আকৌ মোৰ অলপো অহংকাৰো নাই, লোকৰ পৰা এনেইহে মাৰ চাৰ খাওঁ। কেনেকে কৈছে ছাৰ? তই কোন মই চিনি পাইছ নাই? মই ফাগুনী খুৰী জীয়েক। ফাগুনী খুৰী যে চিনি পাওঁ, ৰ মাতি দিছো মা। মা, এইটো চাইচোন কোন আহিছে? এজনীয়ে মাতিলেই মাকক। মোৰ WWE যে খেলা সেই প্লেয়াৰটো যে আণ্ডাৰটেকাৰ নেকি, সেইটো আহিলে ইমান ভয় নালাগে যিমান তোৰ মাৰে আহিলে ভয় লাগে। কাৰণ তোৰ মাৰে অকলে নাহে, হাতত সেই নকা এখন লৈ আহে। ই মানে সেইদিনা সেই চুৰ কৰিবলৈ অহাটো, মোৰ জলকীয়া চুৰটো। ইয়াক মানে মই আজি থমেই আৰু। ঐ কলি, যা নকা এখন লৈ আনগে। ঐ মা, এইটো চুৰ নহয়। ই আমাৰ বগী বাই গতি জুমি জুমি চাই আছে, চাই হাঁহি আছে। মই তেতিয়াই গম পাইছো ই বগী বাইক লাইন দিছে। আপোনালোকে মোক সদায় ভুল বুজি আছে। মই আপোনালোকৰ বগী বাইকো চিনি নাপাওঁ, আপোনালোকৰ শাক পাচলিও চিনিবলৈ অহা নাই। মই গৰু এটা সোমাইছিলে কাৰণে খেদিবলৈ আহিছিলোঁ। মিছাকে কৈছো যদি সেইটো চাওক, আপোনালোকৰ বাৰী সেইফালে, আপোনালোকৰ পাছফালে সেইটো গৰু। এইটো চাগতে পলা। এইটো ইমান হাৰামি দেখিছানে? গৰু দেখুৱাই পেলাই ই পলালে। দেখিলেনে ৰাইজ, ই কেনেকুৱা চোৰ? ইয়াক কি কৰিলে ভাল হয় বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমি ইয়াক ধৰিবই পৰা নাই, ইমান টেঙৰ চোৰ। লগতে যে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে চাব লাগিব। আৰু আপোনালোকে ক'ব ইয়াক কি কৰিলে ভাল হ'ব। নহ'লে আমি কি কৰিম আৰু, আমিতো একো নাজানো।